নমস্কাৰ বন্ধুসকল, ইতিমধ্যে আপোনালোকে গম পাইছে চীন আৰু ভাৰতৰ মাজত হৈ থকা পৰিস্থিতিৰ বাবে ভাৰতৰ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সৰ্বমুঠ 59টা চীনা এপ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে। ইয়াৰ সকলোতকৈ জনপ্ৰিয় আছিল টিকটক। এতিয়া চাওকচোন টিকটক বেনক লৈ ওলোৱা প্ৰতিক্ৰিয়াসমূহ। টিকটক বেন হৈছে ভাল কথা, কাৰণ দেশতকৈ টিকটক ডাঙৰ নহয়। কিন্তু তোমালোকে যে কৈ আছা আপোনালোকে মোক ইমান মৰম দিলা, ইমান ছাপোৰ্ট কৰিলা, এতিয়া ইনষ্টাগ্ৰামৰ আইডিটো দি দিছা, কৈছে ইয়াতে ফ'ল' কৰিবা। কিয় কৰিব? ইমান দিনে কি দিলে তোমালোকে? লেবেল, চেলেব্ৰিটিৰ লেবেল। হে এতিয়া লগা হৈছে পাব্লিকক, যি লেবেল তহঁতৰ। ইমান দিন ধৈৰ্য ধৰিছিলোঁ, মাথাত টেমা চুটি আছিল। হে আৰু দুটাকতো মই পূৰা মাৰ্ক কৰি ৰাখিছিলোঁ। সি কৈছিল, এটাই কৈছিল আমি বোলে অসমৰ ইউটিউবাৰবোৰে বোলে ভিডিঅ'ত ছাবস্ক্ৰাইব কৰিব দিওঁ। এই কুকুৰ, আমি ভিডিঅ'ত নহয় চেনেলক ছাবস্ক্ৰাইব কৰিব দিওঁ। আৰু ঘণ্টা কোবোৱাৰ কথা কৈছিল। আৰু সি বোলে এতিয়া ইউটিউবত যাব, বেটা আমি অল অসমৰ ইউটিউবাৰত তোৰ ঘণ্টা কোবাম, আহিবিয়া। হা আৰু এটাই কৈছিল নহয় টিকটক বেষ্ট, ইউটিউব বেয়া। এতিয়া কুকুৰ দৰে ইউটিউবত কিয় যাব লগা আছিল? লাজ লগা নাই? লিপচিং কৰিবি, লিপচিং। ইউটিউবত লিপচিং নচলে, কাৰণ তাতে কপিৰাইট লাগে। খেলা নহয় ইউটিউব। আৰু তই অল অসমৰ ইউটিউবাৰবোৰক গালি দিছিলি ননচেন্স বুলি। তাৰ উপৰি অল অসমৰ ইউটিউবাৰক কি বুলি কৈছিলি? ভিক্ষাৰী বুলি ইনচাল্ট কৰিছিলি। আচ্ছা, এই টিকটকটো বেন হোৱাৰ লগে লগে তই ইউটিউব চেনেল খুলিলি দেখোন। এতিয়া তই কি বুলি ৰিকুৱেষ্ট কৰিবি? তইতো ভিক্ষাৰীতে পৰি যাবি, সেইটো কেটেগৰীতে পৰি যাবি। কাৰণ তই সেনেকৈ কোৱাৰ লগে লগে আমাৰ অসমৰ ৰস্তাৰগিলাটো বহি নাথাকে, তোকতো বাম্বু ভৰাব নেক্সট দিনাই। তাৰ উপৰি তই কি কৈছিলি? অসমৰ ইউটিউবাৰবোৰ ইউটিউবত থাক, টিকটকত আহিব নালাগে। কিয়? টিকটকটো তোৰ কি বাপেৰে আছিল নেকি? আৰু তই এতিয়া ইউটিউবত কেইটা উঠিছা? তই টিকটকতে থাক, নাথাক কিয়া? আৰু এটা ভিডিঅ'ত তই কি বুলি কৈছিলি? মাইণ্ড ইট বুলি কৈছিলি ইংলিছত। মাইণ্ড ইট নহয়, ইটছ নট মাইণ্ড ইট, ইটছ মাইণ্ড ইট। অ'কে, তই বুৰ্বক হ'লি, অসমৰ ৰাইজ বুৰ্বক নহয়। বুজি পাইছা নাই? ইংৰাজী নাজানিলে ভালদৰে নক'বা। আৰু চেলিব্ৰিটিকেইটা তহঁতক বেষ্ট অফ লাক দিলোঁ। ভালদৰে কাম কৰি যোৱা, ছাপোৰ্ট কৰিব শিকা। তাৰ উপৰি ইউটিউবত সেই বেলেগৰ শ্ব' কৰা লিপচিং কৰিলে নচলিব, নিজৰ কণ্টেণ্ট লাগিব, নিজৰ ছং লাগিব। আৰু টিকটকৰ দ্বাৰা তুমি যদিও তোমাৰ ভাল নাম মৃণাল, কিন্তু প্ৰিন্স নামেৰে তুমি বিখ্যাত আছিলা আৰু বহুত ভাল ভাল টিকটক কৰিছিলা। কি ক'বা, এপছটো বন্ধ হৈ যাব এতিয়া? এপছটো বন্ধ হ'ব একো নাই। টিকটকৰ এটা আমি ফেমিলি আছিলোঁ, মিছ কৰিম। কিন্তু এইটো এটা মই ক'বলৈ গ'লে এইটো ভালেই হৈছে, কাৰণ এইটো এটা চাইনাৰ এপ হয়। ভাৰত চৰকাৰে কেতিয়াও জনসাধাৰণৰ বেয়াটো কাম নকৰে, যি কৰিছে ভালৰ কাৰণে কৰিছে। তো বন্ধ হৈছে, অলপ বেয়া লাগিছে। এবাৰ মোক ৰাস্তাত লগ পাই মাত লগাব, ময়ো আপোনাক মাত লগাম। বহুতৰে ক্ৰাছ আছিলোঁ। আছিলোঁ, বহুতৰে ভাইটি আছিলোঁ। কিন্তু কি কৰিম, সকলোকেতো মিছ কৰিম। বহুতেই টিকটকত বেয়া কমেণ্ট দিলে মোক। আজি কিন্তু সেইসকলক মই কাজিয়া নকৰোঁ আৰু বেয়া একো নকওঁ। কাৰণ কিয়নো আপোনালোকে মোক বেয়া কমেণ্ট দিলেও আপোনালোকেতো মোক সদায় চাই আছিল নহয়, সেইবাবে আপোনালোককো মিছ কৰিম, সেইবাবেই ক'ব বিচাৰিছোঁ। इंडियन गवर्नमेंट, तुमने सही नहीं किया। देखो, मुझे असली में डायलॉग बोलना पड़ रहा है, कोई साउंड इफेक्ट भी नहीं है पीछे। आप मुझे जवाब दीजिए, अब मैं 15 सेकंड की साउंड इफेक्ट पे डबिंग करके अपने एक्टिंग स्किल्स कैसे दिखाऊंगी? देख रहे हो कितना सही कर रही थी मैं। तो क्या अब सीपी के पार्कों में हैंग आउट करने के लिए मेरे पास कोई वजह नहीं रह गई है? अब क्या वहां पे सही में शॉपिंग करने और घूमने जाना पड़ेगा? पर टिकटॉक, इससे पहले कि तुम जाओ, मैं तुमसे कुछ आखिरी शब्द कहना चाहती हूँ। मुझे पता है तुम अपना साउंड इफेक्ट लगा के समझ जाओगे। আজিলৈ ভিডিঅ'টোত ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।